এইজোপা হৈছে জেড প্লেণ্ট আৰু সকলোৱে চিনি পায়, কিন্তু যিসকলে চিনি নাপায় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। আৰু ইয়াৰ বহুতকেইটা ভেৰাইটি থাকে। আৰু এইজোপা হৈছে গ্ৰীণ জোপা জেড আৰু এইটো এটা নতুনকৈ ডাল ওলাইছে। আৰু বহুতে সুধি আছিলে মই এই পাতটো কিহৰ পৰা কৰিছিলোঁ বুলি। আজি মই দেখাইছোঁ এইজোপা কিন্তু ব্লেক জেড দেই। এইজোপা গ্ৰীণ হয় আৰু মোৰ ব্লেক জেড এইজোপা আৰু এটা নতুনকৈ পকাইছে। আৰু ইয়াৰে পুলি এইকেইটা মই কৰিছোঁ পানীত দি এইকেইটা। আৰু এতিয়া চব আলুটোতকৈ মানে ইয়াৰ পোখাটো বেছি সোনকালে ডাঙৰ হৈছে আৰু সেইটোকে আপোনালোকক দেখাই দিছোঁ। জেড প্লেণ্ট বহুতে সুধি আছিলে কোনজোপা হয়, এইজোপা দেই। আৰু এইজোপা মোৰ গ্ৰীণ আৰু এজোপা হৈছে কাৰ্লি। এইজোপাও ভাল লাগে, চ' তাকে আপোনালোকক দেখাইলোঁ এইজোপা। আৰু ইয়াৰ অকল পাতৰ পৰাই নহয়, ইয়াৰ এটা যদি কেনেবাকৈ ডালো ভাগি যায় নহয়, তাৰ পৰাও হয়। মই তাকো দেখাই দিছোঁ। সেইটো এটা ইয়াৰ ডালটো গেলি ভাগি গৈছিলে, তাকে পানীত দি থ'লোঁ, এতিয়া শিপা তেনেকুৱা ধুনীয়া হৈছে। এনেকৈও মানে আপোনালোকে কৰিব পাৰে দেই। আৰু খুব ধুনীয়াকৈ বতাহ মাৰি আছে এডোখৰত এতিয়া। তাকে দেখালোঁ আজি। থেংক ইউ।